হেল্ল' এভৰিৱান, গুড মৰ্ণিং। মোৰ চেনেললৈ সকলোলৈকে স্বাগতম জনাইছোঁ। মই ৰাতিপুৱাই কাম বন কৰি সৰু কাম এটাত লাগিছোঁ, চাব আপোনালোকে। সেইটো দেখিছেনে, কালাৰিং কৰিছোঁ। ইয়াত মানে ফুল ৰুম। অকল হোৱাইট কালাৰ হ'লে ভাল নালাগিব ন, চ' এই কালাৰটো অকণমান দি দিব লাগিব। হেল্ল' এভৰিৱান। এতিয়া বনাব লৈছোঁ খাদ্য বস্তু, ভাত। 11টাই সময় হ'ল। আমি এনেই 11টা বজাত ভাত খাওঁ, কিন্তু আজি অলপ লেট হ'ল। মই ইটো সিটো কৰি থাকোঁতে অলপ লেট হৈ গ'ল। এতিয়া বনাব লৈছোঁ। কালিৰ ভিডিঅ'টো কেনে পালে জনাব দেই আপোনালোকে। আৰু এতিয়া বনাব লৈছোঁ এয়া ঢেকীয়া শাক। ঢেকীয়া শাক খাই খুব ভাল লাগে। বুটৰ লগত বনালে বেছি ভাল লাগে, কিন্তু আজি বুটটো তিয়াবলৈ নহ'ল মোৰ সময়। সেইটো কাৰণেই আলুৰ লগতে বনাম বুলি ভাবিছোঁ। এইফালে তুলি দিছোঁ দালি আৰু ভাত। আৰু কলা মাহৰ পিটিকা বনাম। চাই থাককচোন। আৰু মই যে কালাৰিং কৰি আছিলোঁ, এইজোপা ফুল ৰুলোঁ ইয়াত। এতিয়া ভাত পানী খাই আজৰি হৈ আহিছোঁ। বাচন বৰ্তন ধুই আজৰি হ'লোঁ আৰু এতিয়া অকণ ৰেষ্ট ল'ম। ৰাতিপুৱা কাম বন কৰি হোৱাৰ পিছত অলপ ভাগৰ লাগে। ভাগৰ লাগে অলপ, শুই দিলেহে মানে অলপ ভাল লাগে। এতিয়া অকণ শুম, ৰেষ্ট ল'ম আৰু অলপ, পাছত লগ পাই আছোঁ। এইবিলাক শুই আছে মানুহে। গুড ইভিনিং গাইজ। এতিয়া চাহ খালোঁ। চাহৰ লগত আমি মেগী পকৰি বনাইছিলোঁ আজি। ভাগিনো আহিছিলে, মেগী পকৰি বনাইছিলোঁ। আৰু বতৰটো মানে অলপো এৰাই নাইও।
কি যে হ'ব গৈ আছে পৃথিৱীখন, সকলো বানৰ কবলত পৰিছে। কি যে হ'ব গৈ আছে, সকলো সাৱধান হ'ব ৰাইজ। বেছিকৈ ওলাই মেলি নাযাব, পানী বহুত বাঢ়িছে। আমাৰ ইয়াত বৰ্তমানলৈকে হোৱা নাই বাৰু, কিন্তু মই মাক ফোন কৰিছিলোঁ, আমাৰ সেইফালে মানে বহুত হৈছে বোলে পানী। পাছফালে চোতাল উঠিলে বুলি কৈছে আৰু। আপোনালোককো অনুৰোধ জনাইছোঁ যে ওলাই নাযায় যাতে দ পানী লৈ। কিছুমানে ফটো চটো মাৰিব। বহুত বেয়া পৰিস্থিতি হ'ব গৈ আছে দেশখনত। আমি কৰা বুলিয়ে কওঁ, সকলোকে অনুৰোধ কৰিছোঁ যেন সকলোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে যেন অসমবাসী ৰাইজ এই বানৰ কবলৰ পৰা মুক্ত হ'বলৈ সকলোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়। ময়ো প্ৰাৰ্থনা জনাইছোঁ এইবিলাক পৰিস্থিতি যাতে সকলো সোনকালে ঠিক হৈ পৰে। বহুত শ শ মানুহ, বহুত গাঁও পানীৰ তলত এতিয়া ডুব গৈ আছে। খাবলৈ নোপোৱা হৈছে কিছুমানে, খাবলৈ নাই, শুবলৈ নাই। নিউজতো দেখিছোঁ কিছুমান মানুহ ঘৰৰ চালিৰ ওপৰত উঠি আছে, কিছুমান ৱালৰ ওপৰত উঠি আছে। এইবিলাকৰ পৰা যাতে, এইবিলাক দেখি বহুত দুখ লাগে। এইবিলাকৰ পৰা যাতে মানুহ সোনকালে এইবিলাকৰ পৰা যাতে তেওঁলোক মুক্ত হ'ব পাৰে, তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। নেৰানেপেৰা বৰষুণ, তাৰ মাজত আকৌ বানপানী। ময়ো এতিয়া আবেলি এনেই আছোঁ আৰু কিনো কৰিম, বতৰো বেয়া, একো কাম নাই। ভাবিছোঁ কিতাপ এখনকে পঢ়োঁ আজি। প্ৰিয় বন্ধু তোমালৈ। এখন গাইছ, প্ৰিয় বন্ধু তোমালৈ। আৰু এটা বস্তু দেখাম দেই গাইছ, আমাৰ এইফালেদি মানে ৰেল যায়, ৰেল দেখাই আছে আপোনালোকক। আৰু এয়া দেখিছেনে, আমাৰ দেউতাই বৰষুণৰ বতৰ যে একো কাম নাথাকে, সেইটো কাৰণে নামঘৰলৈ বুলি কয়, দুখনমানকৈ গুঠি আছে। বন্ধুসকল, আজিৰ ভিডিঅ'টো যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই বাই, ষ্টে ছেফ। ধন্যবাদ।